নমস্কাৰ, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এশটা জেনেৰেল নলেজৰ কুৱেশ্যন। আমি ইয়াত যিকেইটা কুৱেশ্যন বাছি লৈছোঁ, এই কুৱেশ্যনবোৰ আগতে এক্সামত অহা। যদি ভিডিঅ'টো এক্সামৰ কাৰণে আপোনালোকে উপযোগী বুলি ভাবে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, লগতে এটা লাইক কৰি দিব। আৰু যদি এনেকুৱা ভিডিঅ' আৰু বনাব লাগে, আপোনালোকে কমেণ্ট কৰক। আহক আমি ভিডিঅ'টো আৰম্ভ। প্ৰথম কুৱেশ্যনটো হ'ল, অসমৰ প্ৰাচীন নাম কি? অসমৰ পুৰণি নাম হ'ল প্ৰাগজ্যোতিষপুৰ। দ্বিতীয় প্ৰশ্নটো হ'ল, কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে? ভাস্কৰ বৰ্মাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে। চীনা পৰিব্ৰাজকজনৰ নাম কি? অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হ'ল হিউৱেন চাং। নেক্সট কুৱেশ্যনটো হ'ল, অসম নাম কেতিয়াৰ পৰা আৰম্ভ হয়? অসম নামটো আৰম্ভ হয় আহোমসকলৰ ৰাজত্ব কালৰ পৰা। তাৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? আহোমসকলে শাসন কৰিছিল প্ৰায় 600 বছৰ। আহোমসকল কেতিয়া অসমলৈ আহিছিল? আহোমসকল অসমলৈ আহিছিল 1228 চনত। তাৰ নেক্সট কুৱেশ্যনটো হ'ল, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা। আহোমসকলৰ সৰ্বপ্ৰথম ৰজা হ'ল চুকাফা। প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি? আহোমৰ শেষ ৰজাজনৰ নাম হ'ল স্বৰ্গদেউ পুৰন্দৰ সিংহ। স্বৰ্গদেউ পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষ ৰজা। নেক্সট কুৱেশ্যনটো হ'ল, আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে? অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম লিখে আহোমসকলে। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ স্থাপিত হৈছিল। কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল? লৰা ৰজা চুলিকফাৰ শাসনকালত জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত শাস্তি দি হত্যা কৰিছিল। তাৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল? আহোম আৰু মোগলৰ শেষ ৰণখন হৈছিল 1682 চনত। তাৰ পাছৰ প্ৰশ্নটো হ'ল, জয়দৌল জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰা হৈছিল। অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম হ'ল শিৱসাগৰ। নেক্সট কুৱেশ্যনটো হ'ল, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভ গুৱাহাটীৰ ক'ত অৱস্থিত? আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ বশিষ্ঠাশ্ৰমত আছে। নেক্সট প্ৰশ্নটো হ'ল, আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক কোনে হত্যা কৰিছিল? আহোম ৰাজত্বৰ সোণালী যুগত দেশদ্ৰোহীৰ আখ্যা পোৱা বদন বৰফুকনক হত্যা কৰিছিল ৰূপসিং বঙালে। হাজোৰ পুৱামক্কা কোনে সজাইছিল? হাজোৰ পুৱামক্কা সজাইছিল গিয়াছুদ্দিন আউলিয়ে। নেক্সট কুৱেশ্যন হ'ল, অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰজা বুলি জনা যায়? লৰা ৰজা বুলি জনা যায় ৰত্নধ্বজ সিংহ বা চুলিকফাক লৰা ৰজা বুলি জনা যায়। তাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম হ'ল চুহুংমুং। ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ৰংঘৰ নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যনটো হ'ল, কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহৰ দিনত 1694 চনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল। মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? মূলা গাভৰুৰ স্বামীৰ নাম আছিল ফাচেনমুং বৰগোহাঁই। অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল, তেওঁৰ নাম কি আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল। নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? চিলাৰায়ৰ আচল নাম হ'ল শুক্লধ্বজ।
নেক্সট কুৱেশ্যনটো হ'ল কোন ৰজাৰ দিনত গোহাঁই কমলালী সজোৱা হৈছিল? গোহাঁই কমলালী সজোৱা হৈছিল মহাৰাজ নৰনাৰায়ণৰ দিনত। গোহাঁই কমলালী সজোৱা হৈছিল কোচবিহাৰৰ পৰা নৰনাৰায়ণপুৰলৈ। কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ গোহাঁই কমলালী সজোৱা হৈছিল। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম আছিল ইটাখুলি ৰণ। শেষ ৰণখন আছিল 1682 খ্ৰীষ্টাব্দত। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই নিজৰ মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল। অসমখন কেতিয়া ইংৰাজৰ হাতলৈ যায়? অসমখন ইংৰাজৰ হাতলৈ যায় 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তি অনুসৰি। কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? দূৰদৰ্শন কেন্দ্ৰ স্থাপিত হৈছিল 1985 চনত। তাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন? অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাগৰাকী হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী। জয়মতী নিৰ্মাণ হৈছিল 1935 চনত। জয়মতীখন বনাইছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম হ'ল ভাইটি। প্ৰশ্ন স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল হালধীয়া চৰাই বাওধান খাই। ইয়াৰ পৰিচালক হ'ল জাহ্নু বৰুৱা। স্বৰ্ণকমল বঁটা পাইছিল 1987 চনত। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? চামেলি মেম চাহাব। চামেলি মেম চাহাব পৰিচালিত কৰিছিল আব্দুল মজিদ। ৰাষ্ট্ৰপতি পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি? ৰাষ্ট্ৰপতি পদক পোৱা অসমীয়া প্ৰথম কথাছবিখনৰ নাম হ'ল ৰঙা পুলিচ। ৰঙা পুলিচখন পৰিচালিত কৰিছিল নিপ বৰুৱাই। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল এৰাবাটৰ সুৰ। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম হ'ল ঘৰ জেউতি। শিশু আলোচনী প্ৰকাশ পাইছিল 1927 চনত। প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম কি? প্ৰথম আধুনিক অসমীয়া নাটকখনৰ নাম হ'ল ৰামনৱমী। ৰামনৱমী লিখিছিল গুণাভিৰাম বৰুৱাই। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন হ'ল বনফুল। সাহিত্য অকাডেমী বঁটা পাইছিল 1955 চনত। অসমীয়া গ্ৰন্থ বনফুলখন লিখিছিল যতীন্দ্ৰনাথ দুৱৰাই। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত ৰচিত প্ৰথমখন গ্ৰন্থৰ নাম কি? অসমীয়া ভাষাত ৰচিত প্ৰথমখন গ্ৰন্থৰ নাম হ'ল প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিতখনো লিখিছিল হেম সৰস্বতীয়ে। অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটক কোনখন? মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটক কোনখন? শংকৰদেৱৰ শ্ৰীহীন যাত্ৰাখনে হৈছে প্ৰথম ভাওনা বা অংকীয়া নাট। প্ৰথম অসমীয়া প্ৰবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল? প্ৰথম অসমীয়া প্ৰবন্ধটোৰ নাম হৈছে কথাগীতা। কথাগীতা লিখিছিল ভট্টদেৱে। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমীয়াত প্ৰকাশিত প্ৰথম অভিধান কোনে লিখিছিল? অসমীয়াত প্ৰকাশিত প্ৰথম অভিধান লিখিছিল মাইলছ ব্ৰনছনে। প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখন হ'ল ভানুমতী। ভানুমতী লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰিংগম হৈছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম উপন্যাস। ইয়াৰিংগমে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল 1961 চনত। ইয়াৰ লেখক হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? মৃত্যুঞ্জয়। মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979 চনত। ইয়াৰ লেখক হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া শিশু উপন্যাসৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাসৰ নাম হ'ল পাতালপুৰী।
তাৰ পাছৰ প্ৰশ্নটো হ'ল শোণিতকুঁৱৰী নাটকখনৰ ৰচক কোন? শোণিতকুঁৱৰী নাটকখনৰ ৰচক হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন? হিন্দী চিত্ৰ ভাগৱত হৈছে হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। উত্তৰকাণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? উত্তৰকাণ্ড ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। চি ইউ কি নামৰ পুথিখনৰ ৰচক কোন? চি ইউ কি নামৰ পুথিখনৰ ৰচক হ'ল হিউৱেন চাং। অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক কোনখন? বীণ বৰাকী হৈছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক। সংস্কৃত ৰামায়ণখন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে সংস্কৃত ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। গ্ৰামাটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? নাথান ব্ৰাউনে। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন? অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথিখন হ'ল অসম বুৰঞ্জী। অসম বুৰঞ্জী লিখিছিল ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন। সংস্কৃত মহাভাৰতখন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? সংস্কৃতত থকা মহাভাৰতখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ৰাম সৰস্বতীয়ে। চৰিত পুথি কি? চৰিত পুথি হৈছে বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্য। সূৰ্য সিদ্ধান্ত পুথিখনৰ ৰচক কোন? সূৰ্য সিদ্ধান্ত পুথিখনৰ ৰচক হ'ল কবিৰাজ চক্ৰৱৰ্তী। অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন? অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ বুলি জনা যায় ভট্টদেৱক। অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোনখন? অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটকখন হ'ল উইলিয়াম শ্বেক্সপিয়াৰৰ কমেডি অফ এৰৰ্ছ। কোনে ইংৰাজী বাইবেলৰ প্ৰথম অসমীয়া ভাঙনি কৰে? আত্মাৰাম শৰ্মা 1833 চনত ইংৰাজী বাইবেলখন অসমীয়ালৈ ভাঙনি কৰে। তাৰ পাছৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? শ্ৰীমন্ত শংকৰদেৱক অসমীয়া ভাষা সাহিত্যৰ পিতৃ বুলি জনা যায়। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? অসমীয়া নাট্য সাহিত্যৰ জনক হ'ল শ্ৰীমন্ত শংকৰদেৱ। কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়? 1960 চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়। অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ বুলি জনা যায়। অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পুথি কোনখন? অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি কোনখন? অসমীয়া ভাষাত ৰচনা কৰা পাঠ্যপুথিখন হ'ল অসমীয়া ল'ৰাৰ মৃত্যু।